হাই গাইজ, মই চন্দ্ৰমা বৰ্মন মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মা আৰু মই গৈ আছোঁ এখন বিয়াত। মোৰ বাৰ বান্ধৱী সংগীতা বাৰ বিয়াত গৈ আছোঁ। গড়বৰাদলত ঘৰ, কৈঠালগুচিৰ পিনে। আমাৰ নলবাৰীতে হয়তো ব্লগটো চাই থাকিব। এতিয়া আমি কৈঠালগুচি হৈয়ে গৈ আছোঁ। পামেই আৰু কৈঠালগুচিৰ চক। কৈঠালগুচিৰ পৰা অকণমান গড়বৰাদল। এতিয়া আমি কৈঠালগুচিৰ ৰেল লাইন পাইছোঁ। এয়া ৰেল আহিলেই আমি ৰখিব লগা হৈ গ'ল। এইটো কৈঠালগুচিৰ ৰেল লাইন হয়। মা আৰু মই সংগীতা বাৰ বিয়াত আহি পালোৱে। এইখন সংগীতা বাৰ বিয়া। ৰভাখন ইমান ধুনীয়া লাগিছে, বহুত ভাল লাগিছে ৰভাখন। এতিয়া আমি খানা খাওঁ দে গাইজ। তো গাইজ, কইনাজনীক মই ফটোত দেখুৱাই দিলোঁ এইকাৰণে যে মই বহুত টাইম ৰখি দিলোঁ, কিন্তু তেওঁৰ মেকআপ কৰা হোৱা নাছিলে। সেইবাবে মই ইয়াতে ফটোখনে লগাই দিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু এতিয়া আমি ঘৰত আহি আছোঁ। তো আজি ভ্লগটো এইখিনিতে সামৰিছোঁ।